হেল্ল' এভৰিৱান, মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। এই ভ্লগটো এতিয়াৰ নহয়, আজিৰ পৰা কমেও ৩-৪ মাহ আগৰ ভিডিঅ'। ভ্লগটো এডিট কৰিম বুলি সদায় থাকিয়ে যায় আৰু ভাবিলোঁ আজি ভ্লগটো এডিট কৰোঁ, কিয়নো এই ভ্লগটোৰ লগত আমাৰ বহুতো স্মৃতি জড়িত হৈ আছে। আমি আহিছোঁ কামাখ্যা মন্দিৰলৈ আৰু ল'ৰাৰ চুলি কাটিবৰ কাৰণে। আৰু ল'ৰাৰ জন্মৰ পৰা আমি চুলি কটাই নাই আৰু জন্মতে ভাবিছিলোঁ যেতিয়াই তাৰ চুলি কটাম কামাখ্যা মন্দিৰতে কটাম বুলি। সেইকাৰণে আমি কামাখ্যা মন্দিৰলৈ আহিছোঁ আৰু ৰাতিপুৱাই আমি আহিব লগা হৈছিলে। সেইকাৰণে ল'ৰাই ভাগৰ লাগি একেবাৰে শুয়ে গ'ল আৰু ৰাস্তাত পানী দেখিছিলে নাই, সেয়া আমি পূৰা পানী হৈ আছিলে তেতিয়া। এইটো জুন-জুলাইৰ ভিডিঅ' আৰু আমি এয়া মন্দিৰলৈ আহি আছোঁ। মন্দিৰৰ ৰাস্তা পাওঁৱেই হৈছেহি। মনটো কিবা বেয়াও লাগি আছিল, ইমান দিনে চুলিখিনি ৰাখিলোঁ আৰু এতিয়া কাটি দিবলগীয়া হ'ব আৰু দিগদাৰো হয়, কিয়নো তাক ৰাতিপুৱা স্কুললৈ পঠিয়াবলগীয়া হয় আৰু চুলি তুলি বান্ধি, আৰু সি কষ্টও পায়, বেয়াও লাগে দিয়কচোন, সৰু ল'ৰা নহয় জানো। সেইকাৰণে ভাবিলোঁ এতিয়া আৰু কাটি দিওঁ, কাৰণ এতিয়া তাৰ 3.5 বছৰ হৈ গ'ল আৰু কাটিম ভাবোঁতে টাইমো হৈ গৈছেগৈ আৰু চুলিখিনিও তাৰ বহুতেই দীঘল হ'ল আৰু যত্নও ল'বলৈ দিগদাৰ হয়। আৰু ল'ৰা মানুহ যেতিয়া, ছোৱালী মানুহ হোৱা হেতেও বেলেগ কথা আছিলে, বোলে চুলিখিনি ৰাখি দিওঁ, নহয় জানো। এয়া আমি আহি পাইছোঁহি আৰু আমি আহি পালোহি। পাই পেলাই গাড়ীৰ পৰা নামি এওঁ পণ্ডিতজনলৈ ফোন কৰিছে, কাৰণ যিজন পুৰোহিতে আমাৰ ল'ৰা গোটেইখিনি কাম কৰিব সেইজন আগতীয়াকৈ ঠিক কৰি থোৱা আছিলে। আৰু এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। তেওঁ ক'লে যে তেওঁক বেলেগ এটা কামত বিজি হৈ আছে, সেইকাৰণে আমাক অকণমান ৰ'বলৈ ক'লে আৰু আমি মন্দিৰৰ আশে পাশে অকণমান চাই মেলি সেয়া ফটো তুলিলোঁ অলপ। আৰু ল'ৰাই এতিয়ালৈকে গমেই পোৱা নাই যে তাৰ চুলি কাটিম বুলি, তাৰ ফূৰ্তি আৰু মন্দিৰত থকা পাৰ চৰাই আৰু ছাগলীবোৰ দেখি তাক আনিবলৈ লাগে। আৰু আমি যিদিনাখনি গৈছিলোঁ সেইদিনাখনি কিনকিনকৈ অলপ বৰষুণো দি আছিলে আৰু সেইকাৰণে আমি মন্দিৰৰ ছাইডতে আহি ৰৈ আছিলোঁহি। আৰু ৰৈ থাকোঁতে আমাৰ যিজন পণ্ডিতে কাম কৰিব সেইজন আহি পালেহি আৰু আমাক সকলোখিনি কৈ দিছে কি কৰিব লাগিব, কি কৰিব নালাগিব। প্ৰথমতে এটা নাৰিকল এনেদৰে মন্দিৰৰ ওচৰত ভাঙিবলৈ দিলে, মন্দিৰত পানীটো দিবৰ কাৰণে এওঁক কৈ যিজন পণ্ডিত আছিলে তেওঁ কিন্তু বহুত ভাল আছিলে দেই, আমাক কামখিনি বহুত ধুনীয়াকৈ কৰি দিলে। আৰু এয়া ল'ৰা অকণমান চুলি কাটিবলৈ নিলোঁ, কাৰণ আমি তাক গোটেইখিনি চুলি ঘূৰাই নিদিওঁ, সেইকাৰণে অকণমান তাৰ চুলি কাটি এয়া আমি পূজা কৰিবৰ কাৰণে এয়া পুখুৰীৰ ওচৰলৈ আহিছোঁ। আৰু মই বোলে কিবাকিবি পূজা কৰিব লাগিব। তাৰ যিখিনি চুলি কাটিছিলোঁ সেই চুলিখিনি এজোপা গছৰ তলত দিবৰ কাৰণে এয়া গৈছিলোঁ মই। এওঁ আঁতৰৰ পৰা ভিডিঅ' কৰি আছিলে, কাৰণ বৰষুণ দি আছিলে, সেইকাৰণে এওঁ আৰু ল'ৰা যোৱা নাছিলে আৰু মই গৈ পেলাই তাত যিখিনি কৰিবলগীয়া আছিলে কৰি আহিলোঁ। আৰু আমি এতিয়া সকলোখিনি কাম কৰি মেলি আজৰি হ'লোঁ। আজৰি হৈ আমাৰ ল'ৰাই এয়া ছাগলী খাবৰ কাৰণে এয়া কিবাকিবি দিছে। আৰু সি গৰু ছাগলী বা চৰাই চিৰিকটিবোৰ খুবেই ভাল পায়, সৰুৰ পৰাই, কিয় নাজানো। আৰু ইয়াৰ পিছতে আমি অকণমান ফটো মাৰিলোঁ। ফটো মাৰি সেয়া আমি আকৌ এতিয়া যাম ৰুমলৈ। ৰুমত আহি আমি ভাত পানী খালোঁ, খাই বৈ এতিয়া ল'ৰাক চুলি কাটিবলৈ লৈ গৈছোঁ, কাৰণ তাত নিয়মটোহে কৰিছিলোঁ। এতিয়া পাৰ্লাৰ এখনত তাক লৈ গৈছোঁ। চুলিকেইটা যেতিয়া কাটিছে মোৰ গাটো হমহমাই গৈছে, ইমানেই বেয়া লাগিছে। ভাবিছিলোঁ তাক প্ৰথম চুলি কাটিম, সি বহুত আমনি কৰিব, কিন্তু উল্টাটোহে হ'ল আকৌ দেই। অকণোৱে সি আমনি কৰা নাই, ইমান ধুনীয়াকৈ পাতি দিছে চাওকচোন। সি ইমানকৈ ৰৈ থাকিব জনা নাই, কাৰণ জন্মৰ পৰাই এইবাৰেই প্ৰথম দিয়কচোন। নতুনকৈ কৰিছোঁ যেতিয়া অকণমান ইফাল সিফাল কৰি আছে, তথাপিতো দাদাজনে অতি সাৱধানেৰে চুলিখিনি বৰ ধুনীয়াকৈ কাটি দিলে। চুলিখিনি বহুত দীঘল হৈ গৈছিলে, সেইকাৰণে মিলাওঁতে অলপ টাইমো লাগিছে। আৰু তাৰ চুলিখিনি যিহেতু পূৰা কাৰ্লি আছিলে আৰু সেইকাৰণে মিলাওঁতে অলপ টাইম লাগিলে বাৰু। এয়া মিলাওঁতে ফাইনেলি এয়া চুলি কাটি হৈছেগৈ আৰু এয়া আমাৰ পোৱালিকণৰ নতুন লুক।
আৰু চুলি কাটি চাওকচোন ইমান ধুনীয়াকৈ শান্তকৈ ৰৈ আছে। কিবা এটা যে তাৰো চাগে মুকলি মুকলি লাগিছে, ইমান দিনৰ মূৰত চুলি কাটিছে নহয় জানো। মোৰতো চাগে চুলি সোপাই গধুৰে কৰি থৈছিলে ইমান দিনে। চুলি কাটি হ'ল আৰু অলপ মিলাবলৈ থাকিলেগৈ, কাৰণ পিছলৈ সি আমনি পালেগৈ আৰু সেইকাৰণে যিমানখিনি হ'ল আৰু সিমানখিনিতে ৰখাই দিলোঁ। আৰু পিছত যেতিয়া ঘৰত যাম তেতিয়া লাহে লাহে কাটি কাটি মিলাই থাকিম আৰু এনেকৈয়ে আজিৰ দিনটো গ'ল আৰু ল'ৰাটো এতিয়া মুকলি মুকলি যেন লাগিছে চাগে, তাৰো মনটো ভাল লাগিছে। ভাবিছিলোঁ চুলি কটাৰ পিছত সি আমনি কৰিব, কাৰণ আগতে যেতিয়া চুলিখিনি কাটিম বুলি কওঁ তেতিয়া সি কয় কাটিব নিদিওঁ বুলি কানে, কিন্তু সেইদিনাখনি কিন্তু চুলি কটাৰ পিছত সি অকণো আমনি নকৰিলে।